EM राकेश ब्रह्मनि बियाबाव जल जीवन मिशन मावथांखिया मोजाङै मावफुंजायाखै। EM राकेश ब्रह्मआ बेनि सायाव गोख्रों राहा लादों। मोजाङै मावफुङै ठिकादार रहिम आलीनि हेंथायै EM राकेश ब्रह्मआ केस रेजिस्टार खालामदों। दासान्दि EM राकेश ब्रह्मआ जल जीवन मिशननि खामानिनि सायाव गोख्रोङै नायबिजिरगासिनो। नंगौ, भारत सरकारा बयबो भारतारिफोरनो नखर नखर गोग्गो दै मोनहोनो थाखाय जल जीवन मिशन मावथांखि फोसावदों। बे मावथांखिखौनो बिटिआर हालामावबो मावफुंनाय जादों। नाथाय बबेबा ओनसोलाव बे मावथांखिखौ मोजाङै मावफुंनायखौ नुनो मोनाखै। मावनायनि मुङाव मावदों होननानै दिन्थिनाय बादिल' जादों। बेबादिनो बे मावथांखिखौ बिटिआरनि सासे गोख्रों EM राकेश ब्रह्मनि बियाबाव मोजाङै मावफुङैखौ नुनो मोनदों। बेखौ लानानै EM राकेश ब्रह्मआ गावनि बियाबनि सिङाव गोख्रोङै नायबिजिरदों। नायबिजिरनायनि गेजेरजों बे मावथांखिखौ मावग्रा ठिकादार रहिम आलीनि हेंथायै गोख्रों राहा लायो। गोख्रों राहा लानाय बायदियै बे समाव ठिकादार रहिम आलीनि हेंथायै EM राकेश ब्रह्मआ मसलपुर थानायाव केस खालामबाय। যোৱাকালিৰ পৰা আমাৰ মচলপুৰ সমষ্টিৰ অন্তৰ্গত মই বহুখিনি কাম চাই ফুৰি আছোঁ আৰু মই ইয়াত দেখা পাইছোঁ বহুতো কাম বিসংগতি হৈছে। ইয়াতে স্পেচিয়েলি JJMৰ কামত বিৰাট এটা খেলিমেলি ইয়াতে আমি দেখা পাইছোঁ। আৰু তাৰ কাৰণে মই যিহেতু ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বহু মৰমৰে আমাৰ অসমত বা আমাৰ বিটিআৰ অঞ্চলত পানীৰ যি সমস্যা সেইটো সমাধান কৰাৰ কাৰণে 2000 কোটিৰ ওপৰতো টকা ইয়াত আবেদন দিছে। আৰু এতিয়া ইমপ্লিমেণ্টৰ ক্ষেত্ৰত আমাৰ ঠিকাদাৰৰ যি ঘপলামি, যিখিনি মানে বেয়া কাম ইয়াত মানে উদুঙাই গৈছে। কাৰণ আমাৰ সমষ্টিৰ ভিতৰত কমেও 150 এবাভ ইয়াত স্কিম চলি আছে। এতিয়া যিমানকেইটা স্কিম ইয়াত চলিছে সকলোতে দুই নম্বৰী আৰু মানে স্পেচিফিক মানে ক্ৰাইটেৰিয়া মতে মানে মিলা নাই। গতিকে আমি যিহেতু এজন ৰাতুল ৰহিম আলী বুলি কণ্ট্ৰেক্টৰ এজন বহুত দিন ধৰি আঠাবাৰী বাদুলিপাৰাত কাম কৰি আছিলে আৰু ৰাইজৰ বহুত মানে অবজেকশ্যন আৰু বহুত মানে কমপ্লেইন কৰাৰ পিছতো এখেতে মানে কামখিনি ভালকৈ নকৰিলে। বহু লাম্বা 100ৰো বেছি মিটাৰ লাম্বা মানে অ'পেনকৈ পাইপবিলাক পৰি আছে আৰু পাইপ পূৰা ফাটি গৈছে, পানী দিবলৈ পৰা নাই। গতিকে মই আজি যিহেতু ৰহিম আলী ডাঙৰীয়াই বহুত টাইম ডিপাৰ্টমেণ্টৰ পৰা নটিচ পালেও অৱহেলা দেখুওৱাৰ তাৰ কাৰণে আজি আমি আমাৰ মচলপুৰৰ যি থানা আছে, মচলপুৰ থানাত মই এটা ৰহিম আলীৰ নামত এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ। আৰু ইয়াৰ দ্বাৰা মই আমাৰ বাক্সা প্ৰশাসনৰ স্পেচিয়েলি SP মহোদয়ৰ মই সহায় বিচাৰিছোঁ যে আহি পেলাই এখেতক যাতে আমাৰ যি আইনৰ নিয়ম কানুন আছে তাৰ আওতাত লৈ পেলাই যাতে কামটো কৰায়। মোৰ JJMৰ কণ্ট্ৰেক্টাৰৰ ওপৰত কমপ্লেইনটো দিছোঁ আৰু বহুতখিনি কণ্ট্ৰেক্টৰ অলৰেডি মই আজি আমাৰ PHCৰ যি ইঞ্জিনিয়াৰ আছে তাৰ লগত বহি পেলাই বহুতোকে নটিচ আজি ইছ্যু কৰাইছোঁ। মানে জলদি মানে যেনেকুৱা এছপাৰ যেনেকুৱা হ'ব লাগিছিলে তেনেকুৱা কৰাৰ কাৰণে আজি নটিচটো দিয়া হৈছে। এতিয়া মই ভাবিছোঁ এসপ্তাহৰ ভিতৰত যদি সকলো কাম কাজবিলাক যদি ঠিকে নহয় তেনেহ'লে বহুতজন ঠিকাদাৰৰ নাম অলৰেডি মই লৈ লৈছোঁ আৰু মই নিজেও ছাইটৰ আজি কমেও 12টা স্পট মই ভেৰিফিকেশ্যন কৰিছোঁ আৰু 12টাতে ঘপলামি আছে। গতিকে সেই 12জনকো নেক্সট বাৰত মই 7 দিনৰ ভিতৰত যদি কামখিনি ঠিক কৰি নিদিয়ে তেনেহ'লে মই 12জনকো এই আমাৰ মচলপুৰ থানাত মই ৰেজিষ্টাৰ কৰিম বুলি মই আজি থিৰাং কৰি লৈছোঁ। ডাম্পাৰতো আমি কৈছোঁ যে বহুত দিন ধৰি বাক্সা এই অঞ্চলত কমচে কম বালি সৰবৰাহী বহুত চলি আছে আৰু GSB মানে চেণ্ট্ৰেবেল যাক কয় আমি, সেইটো মানে 10 চকীয়া গাড়ীত আপোনাৰ 10 CMৰ খালি চালান কাটি পেলাই আমাৰ নলবাৰী আৰু পাঠশালা বা কৈতালকুছি তেনে জেগাবিলাকত বহুত সৰবৰাহ হৈ আছে। আমি বিটিআৰ চৰকাৰে আমাৰ ৰয়েলটিটো বহুত কম পৰিমাণৰ আমি পাই আছোঁ। ইয়াত মানে আমি দুদিন ধৰি বহুখিনি ডাম্পাৰ মই ধৰি পেলাই DFO ডাঙৰীয়াক চমজাই দিছোঁ আৰু আমি ফাইন কাটি পেলাই লাগাখিনি যিখিনি আমাৰ নিয়ম আছে সেই নিয়মত পৰা যিখিনি ফাইন সেই ফাইনবিলাক কাটি আমি জমা লৈ পেলাই সিহঁতক চালান কাটি দি আছোঁ। অলৰেডি ডাম্পাৰ চলা বন্ধ হৈছে। এই 3 দিন ধৰি চাৰিওফালে আমাৰ যিখিনি কোৱাৰী আছিলে চব বন্ধ হৈছে আৰু আমি কৈছোঁ আজিও কোৱাৰী মালিকবিলাকৰ লগত মিটিং হৈছিলে। আমি মিটিঙত সেইটোৱে কথা কৈছোঁ যে আপোনালোকে
চালান প্ৰপাৰলি কাটি পেলাই মাল লৈ যাওক কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে চাৰিওফালে এইবিলাক কাম বন্ধ হ'ব নালাগে আপোনালোকে চালানটো কাটি পেলাই লৈ যোৱাত আমাৰ একো অসুবিধা নাই খালি প্ৰপাৰ কৰক আৰু সেইটোৱে মই আমাৰ বাক্সা প্ৰশাসনকো কৈছোঁ আমি বিটিআৰৰ আমাৰ ফেৰেঙা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যে আমাৰ বাক্সা অঞ্চলত আৰু অতিৰিক্ত আমাৰ ফৰেষ্ট গাৰ্ড লাগে ইয়াত বহুত মানে ফৰেষ্ট গাৰ্ড কমিৰ কাৰণে তেনেধৰণৰ মানে 2 নম্বৰী কামবিলাক হ'বলৈ সুবিধা পাই আছে আৰু আশা কৰিছোঁ আমি এই সপ্তাহ বা এই মাহৰ ভিতৰতে আমি বৰ্মা অঞ্চলত এটা গেট মানে ফৰেষ্ট গেট এটা লগাবলৈ সক্ষম হ'ম বুলি আমি আশা কৰিছোঁ नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो एसआइ निउर' थेरापि सेन्टार दंसै बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन बे आथिं सानायानो जाग्रोदों ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों ओमफ्राय हामाखै दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय जेरै सिं सानाय आफादावरि सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बेरामखौ फाहामनाय जायो लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों नोंथांमोनहा एएसआइ निउर' थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476 977 956 आव थोंजों सुलाद लानो हागोन